বহুত মানুহ আশা কৰিছোঁ আমি সামৰণি চাম অহা 27, 28 আৰু 29 তাৰিখে তিনিদিনীয়াকৈ আমি ধৰ্মাঢ্য হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি ভিডিঅ'টো আপোনালোকে আজি যি আমাৰ চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ লাই খুঁটা স্থাপন কৰা হ'ব। আৰু লাই খুঁটা স্থাপন কৰিবৰ কাৰণে মই লাই খুঁটা স্থাপন কৰা জেগালৈ গৈ আছোঁ। আৰু ব'লক আপোনালোকে লাই খুঁটা স্থাপন কৰা জেগালৈ যাওঁ। বিজ্ঞান মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ উপলক্ষে আজি আমি আহ্বান কৰি থোৱা আছিলে। ইয়াত আজি লাই খুঁটা পুতি কৰি পেলাই এই আগন্তুক 27, 28, 29 তাৰিখে আমাৰ এই ৰূপালী জয়ন্তীৰ আৰম্ভ কৰা হৈছে। সেই উপলক্ষে আজি লাই শংকৰ গুৰু হৰি হৰি মাৰ্থ বিদ্যা দানকাৰী এতিয়াতো আমি বহুত মানুহ আশা কৰিছোঁ। ইয়াৰ পুৰণা যিমান ছাত্ৰ ছাত্ৰী আছে, এতিয়া কাৰেণ্ট ল'ৰা ছোৱালীখিনি পেৰেণ্টছখিনিও যদি আহে বহুত মানুহ সেইটো আমাৰ প্ৰিন্সিপালে এজেণ্ডাটো এতিয়া বনাই দিওঁ মই কৰিম। সেইটো প্ৰিন্সিপালে বা এই অনুষ্ঠানৰ ফালৰ পৰা কেনেধৰণৰ এটা বাৰ্তা দিব বিচাৰিছে? চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়ৰ গৌৰৱোজ্জ্বল ৰূপালী জয়ন্তী বৰ্ষ আমি সামৰণি চাম অহা 27, 28 আৰু 29 তাৰিখে তিনিদিনীয়াকৈ আমি ধৰ্মাঢ্য কাৰ্যসূচীৰে এই ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ সন্মানীয় বিধায়ক ভুৱন্ত ডাঙৰীয়া তেখেত নিজেই এই যি উদযাপন সমিতিৰ সভাপতি আৰু MSC জেনেৰেল মেম্বাৰ প্ৰতাপ ৰায় তেখেতৰ কাৰ্যকৰী সভাপতি। আৰু তেনেকৈ কৰি আমাৰ এখন চিলাপথাৰ অঞ্চলৰ বিভিন্ন ব্যক্তিৰ লগত আগুৰি এখন বৃহৎ উদযাপন সমিতি প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে উদযাপন সমিতি আমি যোৱা 8 তাৰিখে এখন মিটিং পাতি অতি বিস্তৃত কাৰ্যসূচী আমি তাত প্ৰস্তুত কৰিছোঁ। ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু প্ৰায় 27 লাখ টকাৰ এখন বাজেট যিহেতু প্ৰস্তুত কৰা হৈছে। আৰু তিনিদিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচী হ'ব, এই কাৰ্যসূচী আৰম্ভণিতে গোটেইকেইটা কাৰ্যসূচী আমি যদি স্থাপন কৰিবলগীয়া হয়, তেতিয়াহ'লে আমি আৰম্ভণিৰ দিনা 27 তাৰিখে পতাকা উত্তোলন কাৰ্যসূচী, যিটো কাৰ্যসূচীত এটা মুখ্য আকৰ্ষণৰ এটা কাৰ্যসূচী আমি, আৰু তাৰপিছতেই আমি ৰাজ্যিক ভিত্তিত এটা তৰ্ক প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। আমাৰ ইয়াৰে এগৰাকী বিশিষ্ট ব্যক্তি শিক্ষাবিদ নগেন্দ্ৰনাথ চুতীয়াদেৱৰ কৰণা। ঠিক তেনেকৈ প্ৰথম দিনাৰ যি কাৰ্যসূচী হ'ব, সেই কাৰ্যসূচীটো সম্পূৰ্ণৰূপে অধ্যয়নত যিসকল ছাত্ৰ ছাত্ৰী আছে, অধ্যয়নত ছাত্ৰ ছাত্ৰীসকলে পুৱাৰ বিভিন্ন কাৰ্যসূচী আৰম্ভণিৰ পৰা সেইদিনাৰ সাংস্কৃতিক অনুষ্ঠানলৈকে গোটেইখিনি কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব। আৰু ৰাতিলৈ আমি ৰাখিছোঁ চিলাপথাৰ অঞ্চল যিটো আমাৰ বিজ্ঞান শিক্ষানুষ্ঠান, এই অঞ্চলৰ শিক্ষানুষ্ঠানক আমি কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ এটা পৰিকল্পনা আমি যুগুত কৰিছোঁ। তাৰ প্ৰথম পৰিকল্পনা হিচাপে আমি প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। ৰাতিৰ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠান আছে
লগতে চিলাপথাৰ অঞ্চলৰ যিসকল শিল্পী সেইসকল শিল্পীক লৈ আমি ৰাতি এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম। ঠিক তেনেকৈ আমি দ্বিতীয় দিনৰ কথাটো মই কৈ ল'ব বিচাৰিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচীটো আমি সম্পূৰ্ণৰূপে আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে গোটেই সমস্ত কাৰ্যসূচী ৰূপায়ণ কৰিব। গতিকে তেখেতসকলে নিজাববীয়াকৈ কিছুমান কাৰ্যসূচী ৰূপায়ণ কৰিব। সেই কাৰ্যসূচীটো ইতিমধ্যে আমাৰ মাজত আহি পৰিছেই। তাৰ ভিতৰতে তেওঁলোকৰ যি কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ ভিতৰৰ মাজতে আমি এটা প্ৰদৰ্শনী অনুষ্ঠিত কৰিব বিচাৰিছোঁ। দ্বিতীয় দিনৰ কাৰ্যসূচী সন্নিৱিষ্ট কৰি আটাইতকৈ শেষৰ দিনৰ যি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীটো আমাৰ কাৰণে আৰু এটা বিশেষ আমি আকৰ্ষণীয় কাৰ্যসূচী ৰাখিছোঁ। সেইটো হ'ল সাংস্কৃতিক শোভাযাত্ৰা। আৰু সেই সাংস্কৃতিক শোভাযাত্ৰাটো হ'ব চিলাপথাৰ অঞ্চলৰ এটা অনন্য এটা অনুষ্ঠানত পৰ্যবেক্ষিত কৰিব কাৰণে আমি ইতিমধ্যে কাৰ্যসূচী যুগুত কৰি লৈছোঁ। আৰু সেই কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে কৰিব, ওচৰ পাজৰৰ আমাৰ শিক্ষানুষ্ঠানৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব। ঠিক তেনেকৈ আমাৰ বিভিন্ন অঞ্চলৰ যিসকল জনগোষ্ঠীয় কৃষ্টি সেই কৃষ্টিকো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁলোকেও তাত অংশগ্ৰহণ কৰিব। আমি আশা ৰাখোঁ যে সেই বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাতে আমাৰ দৰ্শকক যথেষ্ট মোহিত কৰিব। আৰু তাত শিক্ষামন্ত্ৰী স্থানীয় ধেমাজিৰ বিধায়ক ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া তেখেতক মুখ্য কৰি আমি প্ৰধান বৰুৱা ডাঙৰীয়াই উদ্বোধন কৰিব যিখন সভাত। আমাৰ বিধায়ক ভূমন পেগু ডাঙৰীয়াই নিজেই সভাপতিত্ব কৰিব। ঠিক তেনেকৈ মুকলি হ'বৰ পিছতে ৰাতি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হ'ব। আজি সাংস্কৃতিক অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য হ'ব মহাবিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি পঢ়ি থকা কিছুমান উঠি অহা নৱপ্ৰজন্মৰ যি শিল্পী সেইসকল শিল্পীক আমি আমন্ত্ৰণ জনাব বিচাৰিছোঁ। আৰু সেই শিল্পীসকল যিসকলে ইতিমধ্যে জনপ্ৰিয়তা লাভ কৰিছে সেইসকলক লৈ আমি ৰাতি লৈ এটা সামৰণি যি সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানটো ৰূপায়ণ কৰিম। ধন্যবাদ।